বহুতে কৈ আছে আৰু কাগজে পত্ৰ লেখামেলা কৰিছে যে এইবাৰ ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ছেকেণ্ড ফেজৰ প্ৰায় 10,000 মান পদৰ বিজ্ঞাপন ওলাব। বহুতে 15,000 পৰ্যন্ত গৈছে আৰু বহুতে কম সংখ্যক 5-6,000 মান পদৰ বিজ্ঞাপন ওলাব বুলি মন্তব্য কৰিছে। নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ নতুন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। প্ৰকৃততে কিমান খালী পদ আছে আৰু কেতিয়াকৈ এই নিযুক্তি হ'ব, এইটো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপোনালোকে এই বিষয়ে অৱগত যে NCTৰ শেহতীয়া গাইডলাইন অনুসৰি প্ৰতি বছৰে টেট অনুষ্ঠিত কৰিব লাগে। এতিয়া কথা হ'ল, নতুন টেট অনুষ্ঠিত কৰাৰ আগতে অতি সোনকালে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ছেকেণ্ড ফেজৰ বিজ্ঞাপন এটা সকলোৱে আশা কৰিছে আৰু এনেধৰণৰ এটা নিযুক্তি শীঘ্ৰেই হোৱাৰ এটা সম্ভাৱনা প্ৰবল হৈ উঠিছে। হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে টেট পাছ কৰি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লৈ এটা বিজ্ঞাপনৰ বাবে অপেক্ষা কৰি আছে। কথা হ'ল, কিমান পদ ওলাব তাৰ ওপৰতে বহুতৰ ভাগ্য আৰু জীৱনৰ গতি নিৰ্ভৰ কৰিছে। কাৰণ এইবাৰ বিজ্ঞাপন দিলে বহুতে প্ৰাথমিক শিক্ষা বিভাগৰ পৰা DEEৰ চাকৰি পাব আৰু বহুতে জীৱনত আৰু DEৰ চাকৰি কেতিয়াও নোপোৱাকৈ থাকি যাব। কাৰণ অতি সোনকালে টেট অনুষ্ঠিত কৰিব আৰু যদি এইটোৱে হয় আৰু হাজাৰ হাজাৰ কেণ্ডিডেট পাছ কৰিব আৰু ইয়াৰ পিছৰ আহিবলগীয়া নিযুক্তিসমূহত তেওঁলোকে কঠিন প্ৰতিদ্বন্দ্বিতা কৰিব লগা হ'ব। অৱশ্যে SSA নিযুক্তি এটাও হোৱাৰ সম্ভাৱনা আছে, তথাপিও SSA চাকৰি আৰু DEৰ চাকৰিৰ মাজত বহুতো বেছি পৰিমাণে পাৰ্থক্য আছে, সেইটো আপোনালোকে নিশ্চয় ভালদৰে জানে। এটা কথা জানিব যে যিহেতু মাত্ৰ অলপ দিনৰ আগতেহে এটা নিযুক্তি হৈ গৈছে, এতিয়া কথা হ'ল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ খালী পদ ক'ৰ পৰা সৃষ্টি হয়। মূলতঃ বছৰি যি ৰিটায়াৰমেণ্ট হয় বা কাৰোবাৰ মৃত্যু হ'লে তাৰ এগেইনষ্টত চেংচন পষ্ট এটা খালী হয়। এতিয়া দেখা যায় প্ৰতি বছৰে LP UPত প্ৰায় 6,000 পৰা 8,000 পষ্ট বিভিন্ন কাৰণত খালী হয়। কিন্তু বৰ্তমান সময়ত স্কুলসমূহ এমালগেমেট কৰাৰ প্ৰক্ৰিয়া এটা চলি আছে, অৰ্থাৎ 2-3খন স্কুল মাৰ্জ হোৱাৰ ফলত পদৰ বিলুপ্তি ঘটিব। নতুন শিক্ষানীতিৰ প্ৰৱৰ্তনৰ বাবে হওক বা পিউপিল টিচাৰ ৰেচিঅ' বা PTR মিলাবৰ বাবে হওক, শিক্ষকৰ যদিও প্ৰয়োজন হ'ব, সেয়া কিন্তু SSAৰ ফালৰ পৰা নিযুক্তি হোৱাৰহে সম্ভাৱনা আছে। এই গোটেই কথাখিনিৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে যদিও বিভিন্নজনে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ খালী পদৰ সংখ্যাৰ বিভিন্ন অনুমান লগাইছে, আমাৰ শেহতীয়া সমীক্ষা মতে আৰু লগতে কিছু সূত্ৰৰ পৰা আহৰণ কৰা তথ্য মতে প্ৰায় 8,000 ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ খালী পদৰ বিজ্ঞাপন প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে আৰু এই বিজ্ঞাপন আগষ্ট মাহৰ প্ৰথম সপ্তাহতে ওলোৱাৰ সম্ভাৱনা আছে। তথাপিও অসম চৰকাৰৰ তৎপৰতা আৰু সদিচ্ছাৰ ওপৰতে সকলো নিৰ্ভৰশীল, কাৰণ বিভিন্ন দৃষ্টিকোণৰ পৰা চৰকাৰে বিষয়বস্তু বিশ্লেষণ কৰি চাব আৰু উচিত সময়ত এই বিজ্ঞাপন প্ৰকাশ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।